হে দোস্ত গমটো পাইছে ভাৰত চৰকাৰে বহুকেইটা চাইনিজ এপকে পুৰা চাহ পিঠা খুৱাই ভাৰতৰ পৰা গলটা মাৰি বাহিৰ কৰি দিলে আৰু এই এপ কেইটাৰ ভিতৰত বিশ্ববিখ্যাত এপ টিকটকো আছে। এতিয়া টিকটক এনেকুৱাকে বন্ধ হৈ যোৱাত বহুতৰ দুখো লাগিছে দিয়কচোন, যিবিলাকে টিকটক কৰি আছিল বা টাইমখিনি টিকটকতে কৰি আছিল, কিন্তু বহুতৰ তামাম ফূৰ্তি লাগিছে, মজা পাইছে। আৰু এই ফূৰ্তি মজা লগা মানুহবিলাকৰ ভিতৰত ময়ো এজন দিয়ক। মোৰো খুব ভাল লাগিছে টিকটক বন্ধ হোৱাই, কাৰণ মই এইটো ভাবো টিকটকে আমাৰ ভাৰতীয় য়ং জেনেৰেশ্যনখিনিক এটা বেলেগ চাইডে লৈ গৈ আছিল। মানে আমাৰ মনোযোগ দিব পৰা ক্ষমতাটো টিকটকে কাঢ়ি লৈ গৈ আছিল। চাওক, টিকটক যেতিয়া আপুনি চাব ব্ৰেইনটো বেছি খটুৱাব লগা দৰকাৰ নাই, পটাপট আপোনাক এণ্টাৰটেইনমেণ্ট দি থাকিব, এটাৰ পিছত এটা আহি থাকিব। মানে ইমানে ফাষ্ট এণ্টাৰটেইনমেণ্ট দিয়ে, এইবিলাক চাই আমি গম নোপোৱাকৈ আমাৰ ব্ৰেইনটো এনেকুৱাকে ট্ৰেইন হৈ গৈছিল যে আমি মনোযোগ দিব নোৱাৰা হৈ গৈছোঁ এটা যিকোনো ক্ষেত্ৰতে। এটা ভাল ভিডিঅ' ইউটিউবত ধৰক, এটা খুব ভাল ভিডিঅ' বা এখন ভাল চিনেমা আপুনি বহি চাই থাকিব নোৱাৰে, আপোনাক পটাপট এণ্টাৰটেইনমেণ্ট লাগে ন। এইটো আমাৰ এইটো শিকাইছে ন টিকটকে আমাক, এনেকে ব্ৰেইনটো ট্ৰেইন কৰিছে টিকটকে, যাৰ ফলত বহুত বেয়া হৈছিল, যাৰ ফলত 1 ঘণ্টা সময় ল'ৰা ছোৱালীতে ভালদৰে কিতাপ পঢ়িব নোৱাৰে, পটাপট কিবা লাগে, এণ্টাৰটেইনমেণ্ট লাগে কিবা। তো এই কাৰণে মই বেয়া পাইছিলোঁ টিকটকক। কিন্তু ভাৰত চৰকাৰে বহুত ভাল কাম কৰিলে টিকটকক এনেকুৱাকে বন্ধ কৰি। আৰু এটা যে টিকটকে চিকিউৰিটিৰ ওপৰত কিমান এটা, চাওক মই আপোনালোকক বুজাই দিওঁ টিকটকে কেনেকৈ চিকিউৰিটি আপোনাৰ লৈ আছিল। আপুনি যেতিয়া টিকটকটো ইনষ্টল কৰিছিল, আপুনি টিকটকক কৈছিল নেকি যে আপুনি নলবাৰীৰ মানুহ, আপুনি পাঠশালাৰ মানুহ, আপুনি বঙাইগাঁৱৰ মানুহ, আপুনি ধেমাজিৰ মানুহ? কোৱা নাছিল। কিন্তু যেতিয়া আপুনি টিকটকত ভিডিঅ'বিলাক চাই, আপুনি বেছিভাগ ভিডিঅ'ই আপোনাৰ ঠাইৰ পাইছিল। আপুনি টিকটকক কোৱা নাই আপুনি বঙাইগাঁৱৰ বুলি, কিন্তু তথাপিও টিকটকে আপোনাক বঙাইগাঁৱৰ ভিডিঅ' বেছিকৈ দেখাইছিল, আপোনাক অসমীয়া ভিডিঅ' বেছিকৈ দেখাইছিল। আপুনি টিকটকতো অসমীয়া বুলি কোৱা নাছিল। কেনেকৈ? এইটোৱেটো, টিকটকে আপোনাৰ লোকেশ্যন ট্ৰেক কৰিছিল। টিকটকে গম পায় আপুনি কোনখিনি ঠাইত আছে। চাইনা দেশত, চীন দেশত বহি মানুহবিলাকে আপুনি ক'ত গৈছে, কি কৰিছে, সকলো চাই থাকিব পাৰে। আপোনাৰ কেমেৰাটোৰে আপোনাক চাই থাকিব, আপুনি গমেই নাপাব। আপোনাৰ পিছৰ কেমেৰাটো চাই থাকিব, আগৰ কেমেৰাটো চাই থাকিব, আপুনি কি কথা কৈ আছে শুনি থাকিব পাৰে মাইক্ৰফোনটোৰে। তো কিমান ডাঙৰ ৰিস্ক চাওক এইবিলাক, কি কৰে বা সেইবিলাক কৰে। তো বহুত ভাল কাম কৰিলে এনেকুৱা এটা এপক বন্ধ কৰি। এতিয়া টিকটকৰ দৰে আৰু বহুত ওলাব, গুগল শ্বৰ্টছ না কি এটা বোলে গুগলে বনাই আছে ইউটিউবৰ দৰে সৰু ভিডিঅ' দিব পৰা, বা ভাৰততে বোলে কিবা এনেকুৱা বনাই আছে টিকটকৰ দৰে। তো এইবিলাকৰ ব্যৱহাৰ আমি কেনেকৈ কৰোঁ এইটো আমি ভাবিব লাগে। চৰকাৰে বাৰু বন্ধ কৰিলে টিকটক, বা বেলেগ যদি গুগলে বনাই, যদি গুগল শ্বৰ্টছ সেইটোত যদি এই টিকটকৰ দৰে মেখলা মানে এনেকুৱা যদি হয়। আৰু ইউটিউব ভাল নেকি? আপুনি ইউটিউবত এনেকুৱা ভিডিঅ' পাব, অসমীয়াই ৰ'ষ্ট ভিডিঅ'ত এনেকুৱা থাম্বনেইল, কি ক'ম। তো ভাল একো নহয়, জাষ্ট আমি ভালখিনি ল'ব পাৰিব লাগিব, বুজি পাইছে? কিন্তু টিকটকত ভাল ল'বলৈও আমাৰ কোনো অপশ্যন নাছিল। মানে টিকটকত আপুনি চাৰ্চ কৰিব নোৱাৰে, যি দেখাই আপুনি সেই চাই থাকিব লাগিব। ইউটিউবততো কমচে কম যদি ভাল চেনেল ছাবস্ক্ৰাইব কৰি থৈছে বেয়া ভিডিঅ' নাহে, বা ভাল কিবা ভিডিঅ' চাৰ্চ কৰি চাব পাৰে। টিকটকততো এইখিনি সুবিধাও নাছিল। তো বাকী যদি কিবা এনেকুৱা ভাৰতীয় এপ বনায়, সেই এপটো যাতে টিকটকৰ দৰে নহয়, যে যি ইচ্ছা সেই দেখাব, আমি যি ইচ্ছা সেই চাব লাগিব, আমাৰ ডাটা চুৰ কৰি লৈ যাব, অমুক কৰিব ভোগ কৰিব, যাতে এইটো নহয়। আৰু মই টিকটকাৰখিনিক কৈছোঁ, যিবিলাকে সঁচাকৈ কিবা এটা টেলেণ্ট টিকটকত দেখাই আছিল, যিবিলাকে চিৰিয়াছলি টিকটকত ভিডিঅ' বনাইছিল, ডেন্স কৰিছিল, গান গাইছিল, চাওক ৰিয়েল টেলেণ্টৰ আদৰ সকলোতে আছে। আৰে টিকটক গৈছে কি হ'ল, ইনষ্টাগ্ৰাম খোলক, ফেচবুক পেজ খোলক, ইউটিউব খোলক। যদি সঁচাকৈ যদি কিবা ৰিয়েল, যদি তেনেকৈ মেখলা মানে তেনেকৈ যদি একো নহয়, আপোনাৰ আদৰ সকলোতে আছে। যি হয় ভালৰ কাৰণে হয় বুলি কোৱা হয়। আপুনি টিকটকতকৈ বেছি আদৰ পাব ইউটিউবত আহক, টিকটকতকৈ বেছি মৰম পাব, কিবা পাব। কাৰণ টিকটকটো অলৰেডি লাহে বদনামী হৈ গৈছিল দিয়ক, আৰু এইটো বহুত ভালেই হৈছিল দিয়ক। এনেও চাইনিজ এপ কিবা ক'তবা কিবা, বুজি পাইছেনে? এতিয়া বহুতে কৈছে টিকটক বোলে পুনৰ ঘূৰি আহিব। চাওক, আহিব নে নাহে মই ক'ব নোৱাৰোঁ, কাৰণ যদি টিকটক ইণ্ডিয়া আৰু গভমেণ্টৰ মাজত যদি কিবা চুক্তি হয়, আহিবও পাৰে, ডাঙৰ কথা নহয়। কিন্তু বৰ্তমান গভমেণ্টে পুৰা ষ্ট্ৰিক্টলি টিকটক বন্ধ কৰিছে, ISP লেভেলত টিকটক বন্ধ কৰিছে। মানে আপোনাৰ নেটৱৰ্ক প্ৰভাইডাৰক, জিঅ' হওক, এয়াৰটেল হওক, BSNL যি ইউজ কৰে, সিহঁতক কৈছে যে টিকটক বন্ধ কৰি দিয়ে। সিহঁতে টিকটক বন্ধ কৰি দিছে বৰ্তমান, আপুনি চাব নোৱাৰে। তো ISPL লেভেলত বন্ধ কৰাটো ইমান সাধাৰণ কথা নহয়। আগতেও বহুত বেন লগাইছিল, পৰ্ণত বহুত বেন লগাইছিল, কিন্তু সেইবিলাকত ISP লেভেলত বেন লগোৱা নাছিল। এইবিলাক ISP লেভেলত, ইণ্টাৰনেট ছাৰ্ভিচ প্ৰভাইডাৰ লেভেলত সেই কৰিছে। তো ইমান জল্দিটো ঘূৰি নাহে মোৰ মতে। আৰু